আজি হাঁহৰ মাংস বনাম দেই। এয়া হাঁহৰ মাংস ৰেডি কৰি লৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব। এইফালে ৰাতিপুৱা চাহকাপ দিবৰ বাবে মই পিঠা গুলি লৈছোঁ, মানে চেনি সৈতে গুলি লৈছোঁ। এইফালে লাল চাহ, পিঠা আৰু ভুজিয়া কেইটামানৰ সৈতে দেউতাক চাহকাপ দি লওঁ। দেউতাক ৰাতিপুৱা চাহকাপ মই দিওঁ ঘৰত থাকিলে। এয়া দি দিছোঁ দেই। আৰু সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আৰু এতিয়া এইফালে মই কি কৰিছোঁ দেখিছেনে? এইফালে মই জাতিলাও কোমোৰা কাটি আছোঁ, মানে হাঁহৰ মাংসৰ লগত কোমোৰা বনাব লাগিব আৰু জ্বলা ভাজি বনাব লাগিব পচলাৰ লগত মাংস দি। আৰু আজি মই তিনিচুকীয়ালৈ যাম। এতিয়া ৰাতিপুৱা সাঁজ খাই দুপৰীয়া মানলৈ তিনিচুকীয়া পাবগৈ লাগিব। খোৱা বোৱা আপোনালোকে কৰিলেনে বাৰু? এয়া মই কাটি মেলি লৈছোঁ, ভিডিঅ'টো তেন্তে শেষলৈকে চাব। এয়া আমাৰ ঘৰৰ পাছফালে, মানে মানুহজনৰ ঘৰৰ পাছফালে শাক কাটি আছোঁ দেই। যিহেতু আমাৰ ঘৰ বনাই আছে, সেইকাৰণে ঘৰৰ ভিতৰত ভিডিঅ' কৰাই নাই। বহুত দিনৰ পৰা মই ভিডিঅ'বিলাক ইমান ধুনীয়াকৈ দি আছোঁ, কিন্তু কি হৈছে মানে ভিউ পৰা নাই তেনেকৈ। আপোনালোকে ভিডিঅ'বিলাক চাব আকৌ। কিছুমানৰ যে বেয়াকৈ ভিডিঅ' বনালে ইমান একদম ভাল হয়, একদম ভিউ পৰে, আৰু আমি যে ভালকৈ বনালে ভিউৱে নপৰে। অকণমান লাইক চাইক কৰি দিব আপোনালোকে। এইফালে মই আলুকেইটা পটাপট কাটি লৈছোঁ দেই, বহুত কাম মানে আজিৰ দিনটো কাটি মেলি লৈছোঁ। ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, কোনেও কেমেৰাটো ধৰিয়ে নিদিয়ে। পুলুক পুলুক কৰি আছে আমাৰ এই হকুকাতে দাঁত ব্ৰাছ কৰিছে। ইমান দেৰিকে শুই উঠিছে। 10টা বজাত উঠিছে। মানুহজনে যে এনেই ঘূৰি ফুৰিছা। এইফালে আমাৰ দেউতাই পানী দি আছে দেই, মানে এইবোৰ ঘৰৰ কাম লাগি আছে যে, এইবোৰ পুৰা লাগি আছে আৰু। দেউতা চাহ খালে নাই? মই দিছিলোঁ আকৌ। খালোঁ। এইফালে ফ্ৰেণ্ডসকলক কৈ দিয়কচোন। ছোৱালীজনী ভিডিঅ' চাব দেই, আপোনালোকে ছাপোৰ্ট কৰিব আৰু লাইক কৰি দিব। দেউতাক ক'বলৈ কৈ দিছোঁ দেই। আৰু এইফালে মায়ে ভাত বনাই আছে, মই গেছতে আকৌ চব্জি বনাই আছোঁ দেই। এইফালে মায়ে জুইতে বনাই আছে, লাই শাকৰ লগত বনাইছে, কি বনাইছে জানো। তাৰপাছত আকৌ এইফালে দেখিছেনে? এইফালে পেটুখিনি আৰু এইফালে বি জলকীয়া কাটি ল'লোঁ। এয়া পচলাৰ লগত বনাম দেই, জ্বলা ভাজি। এয়া দেখিছে বি জলকীয়া মই 4-5টামান এনেকৈ কাটি লৈছোঁ, কাটি দি দিছোঁ তেলতে। আৰু কেৰাহীখন ইগনৰ কৰিব দেই, যিহেতু জুইত বনোৱা যে, সেইবাবে মানে ক'লা হৈ আছে। আৰু এয়া পেটু ভাজি দি দিছোঁ। আৰু এইফালে দেখিছেনে পচলা দি দিছোঁ, বিলাহী আলু দি দিছোঁ। আৰু এইফালে মায়ে বনালে মাংসৰ লগত, মানে হাঁহৰ মাংসৰ লগত লাই শাকৰ বাও দিলে। আৰু এইফালে মই জ্বলা ভাজি বনালোঁ, বহুত জ্বলা হ'ল। আৰু এইফালে হাঁহৰ মাংস আলুৰ লগত। এয়া মানুহজনক খাবলৈ দিছোঁ। আজি ভিডিঅ'টো ইমানেই।